মহাশিৱৰাত্ৰি উপলক্ষে নুমলীগড়ৰ ৰংবঙলৈ শ শ ভক্তৰ আগমন ঘটিছে। গুৰ্খা বস্তি শিৱ মন্দিৰত পুৱাতে অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। ভক্তৰ এনেদৰে সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। ভক্তি ৰসেৰে গদগদ হৈ পৰা এক পৰিৱেশ। দেৱাদিদেৱৰ পূজা অৰ্চনা কৰিবলৈ হাতত ধূপ দীপ নৈবেদ্য লৈ ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু এই সন্দৰ্ভত অধিক খবৰ আমাক দিব নুমলীগড়ৰ সাংবাদিক বিনন ফুকনে। হয়, মই বৰ্তমান উপস্থিত আছো নুমলীগড়ৰ ৰংবঙৰ গুৰ্খা বস্তিত আৰু ইয়াত দেখা গৈছে শিৱৰাত্ৰি উপলক্ষে আচলতে শিৱ মহাপুৰাণ যজ্ঞৰ মহা আয়োজন চলিছে। মই সেই দৃশ্য কেমেৰা পাৰ্চনত দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। संति देवा मंत्र पुष्पांजलि समर्पयामा पुराण पुरुषोत्तमाय चरण कमलेभ्यो नमो नमः श्री हरि चरण कमलेभ्यो नमो नमः देवादिदेव महादेवाय चरण कमलेभ्यो नमो नमः श्री गुरु चरण कमलेभ्यो नमो नमः पितृमातृ चरण कमलेभ्यो नमो नमः सर्वेभ्यो देवेभ्यो नमः सर्वेभ्यो पूज्यपादेभ्यो चरण कमलेभ्यो नमो नमः। मन्नु एकदंत गणपति महाराज को, जगत जननी भगवती दुर्गा माता को, उमापति महादेव को, श्यामल रामचंद्र को, पवन पुत्र हनुमान को, वृंदावन बिहारी लाल को, लक्ष्मी नारायण भगवान को, कामरूप कामाक्ष माता को, वेद माता गायत्री जी को, वेदादि सकल सत शास्त्र को, पुराण पुरुषोत्तम भगवान को, शिव महापुराण को, ज्ञान महायज्ञ को, समागत भक्त को, भक्तर भगवान को, धर्म को এনেদৰে আচলতে দেখা গৈছে যে আজি সকলো লোক প্ৰায় শ শ লোক ওলাই আহি এনেদৰে তেওঁলোকে প্ৰাৰ্থনা কৰিছে। আজি শিৱ মহাপুৰাণ উপলক্ষে মহাযজ্ঞত তেওঁলোকে এনেদৰে অংশগ্ৰহণ কৰিছে আৰু এনেদৰে প্ৰাৰ্থনা কৰিছে। বিভিন্ন মন্ত্ৰৰ ধ্বনিত আচলতে মুখৰিত হৈ পৰিছে ৰংবঙৰ গুৰ্খা বস্তি। মই সমগ্ৰ দৃশ্য আমাৰ কেমেৰা পাৰ্চনত দেখুৱাব কৈছোঁ। খুব সুন্দৰ দৃশ্য। বিনন ফুকন আপোনাক ধন্যবাদ জনাইছো। ইপিনে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ। ইয়াত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আৰু এই মুহূৰ্তত এই সন্দৰ্ভত অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক অমিত চৌধুৰীয়ে। হয়, মই এতিয়া উপস্থিত আছো শিৱসাগৰৰ বৰ্ডিং ফিল্ডত আৰু 4দিনীয়া কাৰ্যসূচীৰে যি মহাশিৱৰাত্ৰি উদযাপন কৰি থকা হৈছে। এই মহাশিৱৰাত্ৰিৰ যি শিৱ ফেষ্টিভেল, ইণ্টাৰনেশ্যনেল শিৱ ফেষ্টিভেলৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনা আজি উপস্থিত হ'ব বৰ্ডিং ফিল্ডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পোনপ্ৰথমবাৰৰ বাবে এই যি মহাশিৱৰাত্ৰি ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই মহাশিৱৰাত্ৰি যি শিৱসাগৰত উদযাপন কৰি থকা হয়, প্ৰত্যেক বছৰে শ শ বছৰ ধৰি যি উৎসৱ চলি আহিছে, সেই উৎসৱক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক স্থান দিবলৈ চেষ্টা কৰিছে এইখন চৰকাৰে, বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰখনে। আৰু সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ঠিক 10:30 বজাত আজি শিৱদৌলত আহি উপস্থিত হৈ পূজা অৰ্পণ কৰিব। তাৰ পিছতে আহি উপস্থিত হ'ব বৰ্ডিং ফিল্ডত। মই এতিয়া উপস্থিত আছো বৰ্ডিং ফিল্ডত। মোৰ সৈতে জিলা প্ৰশাসনৰ দুজন বিষয়া উপস্থিত আছে। আপোনাৰ পৰা মই জানিব বিচাৰিছো আজি দিনজোৰা কাৰ্যসূচীত কি কি আছে? হয়, প্ৰথমতে মই সকলোলৈকে আমাৰ শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি আলি আই লৃগাং আছে, আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব 10:30 বজাত। তাৰপিছতে আজি গজ ইউ লাইক এনে আছে শিৱ আৰু পাৰ্বতী, সৰু সৰু ল'ৰা ছোৱালী 100 জোৰা সৰু সৰু ল'ৰা ছোৱালী শিৱ পাৰ্বতীৰ মানে ভেকচিন প্ৰতিযোগিতা আছে। এইটো বহুত আকৰ্ষণীয় হ'ব। তাৰপিছতে আমাৰ আমেৰিকাৰ ভাৰতনাট্যম, আমেৰিকাৰ পৰা আহিছে নৃত্য প্ৰতিযোগী, এখেতে পাৰফৰ্ম কৰিব। আৰু তাৰ লগতে আমাৰ ইয়াতে আছে আলোচনা চক্ৰ আছে টুৰিজিমৰ ওপৰত, কেনেকৈ প্ৰমোট কৰিব পাৰি শিৱসাগৰ, কেনেকৈ বিশ্বৰ দৰবাৰলৈকে পৰ্যটন ক্ষেত্ৰত লৈ যাব পাৰে, সেইটো ক্ষেত্ৰত আলোচনা হ'ব। আৰু ৰাতিলৈকে আমাৰ বাণিজ্য অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠান আছে। বিভিন্ন দেশৰ পৰা মানুহ ইয়াতে আৰ্টিষ্টসকলক মাতি অনা হৈছে আৰু পাৰফৰ্ম কৰিব। মুখ্যমন্ত্ৰী কেইটা বজাত আহি উপস্থিত হ'ব? 10:30 আহি পাব। ইয়াতে আমাৰ শিৱদৌললৈকে যাব, তাৰপিছত বৰ্ডিং ফিল্ডত আহিব, তাৰপিছত আমাৰ SP অফিচতো এটা মানে আজি অফিচতে ইনগ্ৰেশ্যন কৰিব।
হয় মোৰ সৈতে আৰু এগৰাকী বিষয়া আছে বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ কালি যি এক অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল 8জন শিল্পী আন্তঃৰাষ্ট্ৰীয় শিল্পী আহি শিৱসাগৰ এই বৰ্ডিং ফিল্ডত নিজৰ কলা প্ৰদৰ্শন কৰিলে কেনেকুৱা অনুষ্ঠান আপোনাৰ মতে কেনেকুৱা অনুষ্ঠান হৈছিল আৰু আজিও একে অনুষ্ঠান আছে কি ক'ব আপুনি যোৱাকালিও মানে ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট আহিছিলে জেনেৰেলি পেইণ্টিং কৰিছিলে আপোনাৰ 9টাৰ পৰা 5টালৈকে আছিলে বহুত ভাল আছিলে আৰু আপোনাৰ মানে মানুহবিলাকো বহুত ভাল পাইছে আৰু আজিও সেই একে অনুষ্ঠান আছে 9টাৰ পৰা 5টালৈকে চৌধুৰী আপোনাক ধন্যবাদ জনাইছোঁ বাৰে চহৰীয়া ভাওনাৰ বাবে জামুগুৰি হাটত পূৰ্ণ প্ৰস্তুতি চলিছে পকামুৰা পথাৰত পদ্মপুষ্প সদৃশ মণ্ডপ নিৰ্মাণ কৰা হৈছে সাজু হৈ উঠিছে 21খনকৈ খলা কামৰ মাজেৰে চলিছে ভাওনাৰ আখৰাও এই দৃশ্য আমাক দেখুৱাব আমাৰ সাংবাদিক হিৰণ্য বৰাই পৰৱৰ্তী খবৰ আমি ইতিমধ্যে জনাইছো আজি মহাশিৱৰাত্ৰিৰ বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো যোৰহাটৰ ঐতিহাসিক বুঢ়ীগোসানী দেৱালয়ৰ পৰা মহাশিৱৰাত্ৰি আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আছে যোৰহাটৰ ব্যুৰ চিফ প্ৰদীপ বৰাই আমাক অধিক জনাব আৰু ইয়াৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো আজি মহাশিৱৰাত্ৰি পুৱাৰে পৰা ভক্তি ৰসেৰে গদগদ হৈ পৰা এক পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো বিভিন্ন প্ৰান্তত ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে এই দৃশ্য দেখুৱাইছো দেৱৰ আৰাধনাৰ বাবে হাতত ধূপ-দীপ নৈবেদ্য লৈ ভক্তৰ সমাগম শিৱৰাত্ৰি উপলক্ষে নুমলীগড়ৰ ৰংবঙলৈ শ শ ভক্তৰ আগমন ঘটিছে গুৰ্খা বস্তি শিৱ মন্দিৰত পুৱাতে অগণন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো ভক্তৰ এনেদৰে সমাগম ঘটা দেখিবলৈ পোৱা গৈছে ভক্তি ৰসেৰে গদগদ হৈ পৰা এক পৰিৱেশ দেৱাদিদেৱৰ পূজা অৰ্চনা কৰিবলৈ হাতত ধূপ-দীপ নৈবেদ্য লৈ ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু এই সন্দৰ্ভত অধিক খবৰ আমাক দিব নুমলীগড়ৰ সাংবাদিক বিনন ফুকনে হয় মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ ৰংবঙৰ গুৰ্খা বস্তিত আৰু ইয়াত দেখা গৈছে শিৱৰাত্ৰি উপলক্ষে আচলতে শিৱ মহাপুৰাণ যজ্ঞৰ মহাআয়োজন চলিছে মই সেই দৃশ্য কেমেৰা পাৰ্চনত দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ सन्ति देवाः मंत्र पुष्पांजलि समर्पयामः पुराण पुरुषोत्तमाय चरण कमलेभ्यो नमो नमः श्री हरि चरण कमलेभ्यो नमो नमः देवादिदेव महादेवाय चरण कमलेभ्यो नमो नमः श्री गुरु चरण कमलेभ्यो नमो नमः पितृमातृ चरण कमलेभ्यो नमो नमः सर्वेभ्यो देवेभ्यो नमः सर्वेभ्यो पूज्यपादेभ्यो चरण कमलेभ्यो नमो नमः मन्नु एकदंत गणपति महाराज को जगत जननी भगवती दुर्गा माता को उमापति महादेव को श्यामल रामचंद्र को पवन पुत्र हनुमान को वृंदावन बिहारी लाल को लक्ष्मी नारायण भगवान को कामरूप कामाक्ष माता को वेद माता गायत्री जी को वेदादि सकल सत शास्त्र को पुराण पुरुषोत्तम भगवान को शिव महापुराण को ज्ञान महायज्ञ को समागत भक्त को भक्तर भगवान को धर्म को এনেদৰে আচলতে দেখা গৈছে যে আজি সকলো লোক প্ৰায় শ শ লোক ওলাই আহি এনেদৰে তেওঁলোকে প্ৰাৰ্থনা কৰিছে আজি শিৱ মহাপুৰাণ উপলক্ষে মহাযজ্ঞত তেওঁলোকে এনেদৰে অংশগ্ৰহণ কৰিছে আৰু এনেদৰে প্ৰাৰ্থনা কৰিছে বিভিন্ন মন্ত্ৰৰ ধ্বনিত আচলতে মুখৰিত হৈ পৰিছে ৰংবঙৰ গুৰ্খা বস্তি মই সমগ্ৰ দৃশ্য আমাৰ কেমেৰা পাৰ্চনত দেখুৱাব কৈছোঁ খুব সুন্দৰ দৃশ্য বিনন ফুকন আপোনাক ধন্যবাদ জনাইছো ইপিনে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ ইয়াত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এই মুহূৰ্তত এই সন্দৰ্ভত অধিক খবৰ আমাক দিব আমাৰ সাংবাদিক অমিত চৌধুৰীয়ে হয় মই এতিয়া উপস্থিত আছো শিৱসাগৰৰ বৰ্ডিং ফিল্ডত আৰু
চাৰিদিনীয়া কাৰ্যসূচীৰে যি মহাশিৱৰাত্ৰি উদযাপন কৰি থকা হৈছে এই মহাশিৱৰাত্ৰিৰ যি শিৱ ফেষ্টিভেল ইণ্টাৰনেশ্যনেল শিৱ ফেষ্টিভেলৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনা আজি উপস্থিত হ'ব বৰ্ডিং ফিল্ডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পোনপ্ৰথমবাৰৰ বাবে এই যি মহাশিৱৰাত্ৰি ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই মহাশিৱৰাত্ৰি যি শিৱসাগৰত উদযাপন কৰি থকা হয় প্ৰত্যেক বছৰে শ বছৰ ধৰি যি উৎসৱ চলি আহিছে সেই উৎসৱক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক স্থান দিবলৈ চেষ্টা কৰিছে এইখন চৰকাৰে বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰখনে আৰু সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ঠিক 10:30 বজাত আজি শিৱদৌলত আহি উপস্থিত হৈ পূজা অৰ্পণ কৰিব আৰু তাৰ পিছতে আহি উপস্থিত হ'ব বৰ্ডিং ফিল্ডত মই এতিয়া উপস্থিত আছো বৰ্ডিং ফিল্ডত মোৰ সৈতে জিলা প্ৰশাসনৰ দুজন বিষয়া উপস্থিত আছে আপোনাৰ পৰা মই জানিব বিচাৰিছো আজি দিনজোৰা কাৰ্যসূচীত কি আছে হয় প্ৰথমতে মই সকলোলৈকে আমাৰ শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজি আলি আই লৃগাং আছে আলি আই লৃগাঙৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব 10:30 বজাত তাৰপিছতে আজি গজ ইউ লাইক এনে আছে শিৱ আৰু পাৰ্বতী সৰু ল'ৰা ছোৱালী 100 জোৰা সৰু ল'ৰা ছোৱালী শিৱ পাৰ্বতীৰ মানে ভেকচিন প্ৰতিযোগিতা আছে এইটো বহুত আকৰ্ষণীয় হ'ব তাৰপিছতে আমাৰ আমেৰিকাৰ ভাৰতনাট্যম আমেৰিকাৰ পৰা আহিছে নৃত্য প্ৰতিযোগী এখেতে পাৰফৰ্ম কৰিব আৰু তাৰ লগতে আমাৰ ইয়াতে আছে আলোচনা চক্ৰ আছে টুৰিজিমৰ ওপৰত কেনেকৈ প্ৰমোট কৰিব পাৰি শিৱসাগৰ কেনেকৈ বিশ্বৰ দৰবাৰলৈকে পৰ্যটন ক্ষেত্ৰত লৈ যাব পাৰে সেইটো ক্ষেত্ৰত আলোচনা হ'ব আৰু ৰাতিলৈকে আমাৰ বাণিজ্য অনুষ্ঠান আছে সাংস্কৃতিক অনুষ্ঠান আছে বিভিন্ন দেশৰ পৰা মানুহ ইয়াতে আৰ্টিষ্টসকলক মাতি অনা হৈছে আৰু পাৰফৰ্ম কৰিব মুখ্যমন্ত্ৰী কেইটা বজাত আহি উপস্থিত হ'ব 10:30 আহি পাব ইয়াতে আমাৰ শিৱদৌললৈকে যাব তাৰপিছত বৰ্ডিং ফিল্ডত আহিব তাৰপিছত আমাৰ SP অফিচতো এটা মানে আজি অফিচতে ইনগ্ৰেশ্যন কৰিব হয় মোৰ সৈতে আৰু এগৰাকী বিষয়া আছে বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিছোঁ কালি যি এক অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল 8জন শিল্পী আন্তঃৰাষ্ট্ৰীয় শিল্পী আহি শিৱসাগৰ এই বৰ্ডিং ফিল্ডত নিজৰ কলা প্ৰদৰ্শন কৰিলে কেনেকুৱা অনুষ্ঠান আপোনাৰ মতে কেনেকুৱা অনুষ্ঠান হৈছিল আৰু আজিও একেই অনুষ্ঠান আছে কি ক'ব আপুনি যোৱাকালিও মানে ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট আহিছিলে জেনেৰেলি পেইণ্টিং কৰিছিলে আপোনাৰ 9টাৰ পৰা 5টালৈকে আছিলে বহুত ভাল আছিলে আৰু আপোনাৰ মানে মানুহবিলাকো বহুত ভাল পাইছে আৰু আজিও সেই একে অনুষ্ঠান আছে 9টাৰ পৰা 5টালৈকে অমিত চৌধুৰী আপোনাক ধন্যবাদ জনাইছো বাৰে চহৰীয়া ভাওনাৰ বাবে জামুগুৰি হাটত পূৰ্ণ প্ৰস্তুতি চলিছে পকামুৰা পথাৰত পদ্মপুষ্প সদৃশ মণ্ডপ নিৰ্মাণ কৰা হৈছে সাজু হৈ উঠিছে 21খনকৈ খলা কামৰ মাজেৰে চলিছে ভাওনাৰ আখৰাও এই দৃশ্য আমাক দেখুৱাব আমাৰ সাংবাদিক হিৰণ্য বৰাই পৰৱৰ্তী খবৰ আমি ইতিমধ্যে জনাইছো আজি মহাশিৱৰাত্ৰি বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো যোৰহাটৰ ঐতিহাসিক বুঢ়ীগোসানী দেৱালয়ৰ পৰা মহাশিৱৰাত্ৰি আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আছে যোৰহাটৰ ব্যুৰ চিফ প্ৰদীপ বৰাই আমাক অধিক জনাব আৰু ইয়াৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো আজি মহাশিৱৰাত্ৰি পুৱাৰে পৰা ভক্তি ৰসেৰে গদগদ হৈ পৰা এক পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো বিভিন্ন প্ৰান্তত ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে এই দৃশ্য দেখুৱাইছো দেৱাদেৱৰ আৰাধনাৰ বাবে হাতত ধূপ দীপ নৈবেদ্য লৈ ভক্তৰ